হেল্ল' ভিউৱাৰ্ছ, মই নামুল। আপোনালোকে চাই আছে আছাম ভইচ ইউটিউব চেনেল, আপোনাৰ নিজৰ ভাষাত অসমীয়াত। আজি এটা গুৰুত্বপূৰ্ণ বিষয়লৈ আলোচনাত আহিছোঁ। প্ৰসংগ NRC সম্পৰ্কীয় গোচৰৰ শুনানি 28/8/2018 ইংৰাজী। NRC সম্পৰ্কীয় WPC নং 274/2009 গোচৰৰ আজি উচ্চতম ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ ৰঞ্জন গগৈ আৰু মাননীয় ন্যায়াধীশ ৰহিন্টন ফলি নৰিমানৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠত শুনানি অনুষ্ঠিত হয়। ইতিমধ্যে প্ৰকাশ পোৱা NRCৰ সম্পূৰ্ণ খচৰা তালিকাত অন্তৰ্ভুক্ত হোৱাসকলৰ মাজৰ পৰা প্ৰতীকী হিচাপে চেম্পল ছাৰ্ভে প্ৰতিটো NSKত 10% লোকৰ আবেদন পুনৰ পৰীক্ষণ ৰিভেৰিফিকেশ্যন কৰিবলৈ NRCৰ ৰাজ্যিক সমন্বয়ক শ্ৰী প্ৰতীক হাজেলাক নিৰ্দেশনা প্ৰদান কৰে। কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ পুনৰ পৰীক্ষণ প্ৰক্ৰিয়া চলাব তথা কিমান বিষয়াক নিয়োজিত কৰিব সেই সম্পৰ্কে বিস্তাৰিত প্ৰতিবেদনত অহা 4 ছেপ্টেম্বৰত শ্ৰী প্ৰতীক হাজেলাই মাননীয় আদালতত জমা দিব লাগিব বুলিও আদালতে নিৰ্দেশনা দিয়ে। পুনৰ পৰীক্ষণ কৰিব লগা এটি NSKৰ আবেদন তথা নথিপত্ৰ অন্য NSKৰ বিষয়ৰ দ্বাৰা পৰীক্ষণ কৰিব লাগিব বুলি আদালতে কৰ্তৃপক্ষক নিৰ্দেশনা দিয়ে। আনহাতে কেন্দ্ৰীয় চৰকাৰে যোৱা 16 আগষ্ট 2018 ইংৰাজী তাৰিখে মাননীয় আদালতত দাখিল কৰা আপত্তি আৰু সংশোধনী সম্পৰ্কীয় SOP আৰু মডেলিটি সন্দৰ্ভত বিভিন্ন সংগঠনৰ পৰা মতামত তথা পৰামৰ্শ বিচৰাত বিভিন্ন সংগঠনৰ লগতে আমছু আৰু মৌলানা ছৈয়দ আৰশ্বাদ মাদানী নেতৃত্বাধীন জমিয়ত উলামা হিন্দে নিজৰ মতামত আৰু পৰামৰ্শ সম্বলিত শপতনামা যোৱা 25 আগষ্ট তাৰিখে দাখিল কৰিছিল। আজিৰ শুনানিত SOP সম্পৰ্কে বিতং আলোচনা নকৰি পৰৱৰ্তী শুনানিত সকলো পক্ষৰ যুক্তি পৰামৰ্শ গ্ৰহণ কৰি SOP চূড়ান্ত কৰিব বুলি মাননীয় আদালতে মত প্ৰকাশ কৰে। লিগেচি ডাটা ভুল কৰা লোকৰ পুনৰ বেলেগ শুদ্ধ লিগেচি দি দাবী আবেদন কৰাৰ সুযোগ প্ৰদান কৰা যায় নে নাই আৰু তেনে কৰিলে পৰিয়াল তথা বংশবৃক্ষৰ ফেমিলিটি নতুন কৰি দিব লগা হ'ব পাৰে বা কি সুবিধা অসুবিধা উদ্ভৱ হ'ব পাৰে সেই সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা তথা দেশৰ এণ্টৰ্নি জেনেৰেল কে বেণুগোপালৰ মতামত বিচৰাত এণ্টৰ্নি জেনেৰেলে সঠিকভাৱে বিষয়টি উপস্থাপন কৰিব নোৱাৰাত ৰাজ্যিক সমন্বয়ক শ্ৰী প্ৰতীক হাজেলাৰ লগতে চৰকাৰৰ লগত আলোচনা কৰি অহা 4 ছেপ্টেম্বৰ তাৰিখৰ পূৰ্বে প্ৰতিবেদন দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আদালতে নিৰ্দেশনা প্ৰদান কৰে।